হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আহিছোঁ মানে আমাৰ গাঁৱৰে গাহৰি ঘৰ এখন চাব আহিছোঁ। মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ। এতিয়া বৰ্তমান এনেকৈ বান্ধি থৈছোঁ বাহিৰত, আমাৰ ঘৰত যেনেকৈ বান্ধি থৈছোঁ। এতিয়া এহঁতৰ চাব আহিছোঁ, মানে এহঁতৰ দেউতাকৰ আমাৰ মামাই হয়। এই চাব আহিলোঁ, বনাই আছে গাহৰি ফাৰ্মটো। আপোনালোকক দেখাই দিওঁ ভাবিলোঁ কেনেকুৱা কি বনাই আছে। মই অলপ চাব আহিলোঁ, হোৱাই নাই, অলপ অলপ বনাই আছে, মানে কেনেকুৱা কি বনাইছে। এইটো হ'ল আমাৰ ভাইটি হয়, কৈ দিব নেকি কিমান কিমান? আমাৰ এটা 6টা ৰুম হ'ব। 6টা ৰুম হ'ব মানে এইটো আহা ৰুমটো তোমাৰ ইফালে এটা আৰু ইফালে দীঘলটো হ'ল আমাৰ পুৰা 40 আছে, পুৰাপুৰি। এইটো মানে সি ইমান ইটো অলপ সৰু চলি আছে না, সেইটো কাৰণে ইমান। ইফালে গাইজ কিমান ফুট আছে ইফালে এইখিনি এটা ৰুমত কিমানকৈ আছে? এটা 9কে আছে, এটা ৰুমত 9কে আছে গাইজ। এটা ৰুমত 9কে আছে। আপোনালোকে বনাব পাৰে। 9 হ'লে মানে বঢ়িয়া আৰামছে ভাল হৈ যায় আৰু না কি? এতিয়া কি ঘুমাই দেখাব লাগিব নেকি, কোলে না নকলে মানে দেখাম বাৰু এনেকুৱা। মানে কেইটাকে থ'ব পাৰিবি জানো না? এতিয়া পোৱালি হ'লে এতিয়া 5টা 6টা থৈ যাব আৰু পোৱালি এটা ডাঙৰ হ'লে জানাগিলাটো জানে কিমানকে কি থ'ব লাগে। এতিয়া আমি বনাইছোঁহে, মোৰ তাতো বহুত হয়। এইগিলা হ'ল পাইপ নালাৰ যাৱা। এইটোতো ইয়াতে মানুহ ঘৰৰ মানে গন্ধ ওলাই যাব। আপোনালোকে কৰিলে এনেকুৱা নকৰিব, ডাইৰেক্ট মানে কি বুলি কয় এইটো, ডাইৰেক্ট টেংকি বনাই দিলে হ'ল আপোনালোকে। এইটো বনাইছে, বনোৱা হোৱাৰ পিছত বাৰু নেক্সট ভিডিঅ' বনাই থাকিলে আৰু দি দিম। আমাৰ ছাৰ আহিছে ধৰিব, ছাৰ কিন্তু আমাৰ হ'ব পাৰে বয়স সৰু, কিন্তু অলপ দিমাগটো লগাই আছোঁ আৰু নাই কি গাইজ। এইটো কিমান ফুট হ'ব? 3 ফুট হ'ব, 3 ফুট হ'ব। 3 ফুট আছে না? 3 ফুট আছে। অঁ হিচাপ কৰি ল'ব পাৰিম। অঁ ইমান দেউতাকে নাই, দেউতাকৰ লগত একদম ভালকৈ মানে কথা পাতিম, মামাৰ লগত একদম ভালকৈ কথা পাতিম। মানে সেইটো এনেকুৱাকৈ দেখা হয় গাইজ। কিবা মতামত আছে নেকি বা কেনেকুৱা কি চাইজৰ বনাব লাগে আপোনালোকে অলপ কমেণ্ট কৰি জনালে হ'ল। কমেণ্ট কৰি জনালে অলপ ভাল হয় আৰু। মানে যোৱা এটা ভিডিঅ'ত মজাকৈ মানে 1K ভিউ গৈছে, সেইটো কাৰণে মই হ'লোঁ অলপ বনাটো মানে কৰ্তব্য, সেইটো কাৰণে বনালোঁ। কি বুলি ক'ম, ক'ব লাগিব আৰু। গাহৰি চাহৰি ইফালৰ এইখিনিও মানে নৌ আছে, এইটোও নৌ আছে। তাৰপিছত ইফালৰ এইটো নৌ আছে। এইটো হ'ল পানীৰ টেপটো লগাইছে। তাৰপিছত ইফালে ফিটিং কৰাই নাই এইগিলা, এইটো পানীৰ টেপটো লগাইছে মানে। তাৰপিছত এইগিলা মানে পষ্ট উঠাৱাই নাই, এইগিলা পষ্ট আৰু বহুত উঠাব লগা আছে। পিছে এইটো মানে এক চাইডটোহে ওলাই ল'ব আগতে, এই যিখিনি আছে সেইখিনি এক চাইডটো ওলাই ল'ব। তাৰপিছত ইফালতো মানে বনোৱাই নাই, এইখিনি বনোৱাই নাই। এইটো এক চাইডটো ওলাই ল'লে ভালকৈ হ'লে দেখাই দিম আৰু। এটা মানে বেছি কাম নাই আৰু ইয়াৰ পৰা ধৰচোন কেমেৰাটো, ইয়াতে মানে বেছি কাম নাই আৰু। এইফালে দৰ্জা এনেকৈ ৰাখোঁ, দৰ্জা বাৰু আনি থৈ আছে, মই দেখাই দিম ৰ'ব বাৰু। এই অলপ অলপ গাঁঠি দি কেনে বাৰু ওপৰত চালি এখন দিলে মানে কম খৰচত হৈ যাব আৰু এইটো। আৰু কি দেখাব লগা কি আছে আৰু এইখিনিয়ে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ কাৰণে আৰু গাহৰি আনিলে বাৰু দেখাম। এইকেইটা গাহৰি দুটা আছে, ৰ দেখাই দিওঁ কেনেকুৱা হেল্ডি লোকেলকেইটা দেখাই আছোঁ। কেনেকুৱা লোকেলকেইটা লোকেল গাহৰি কেনেকুৱা হৈছে, পেটটো চা। ফাৰ্মৰ গাহৰিটো লোকেলৰ গাহৰি চা, লোকেল গাহৰি চা কেনেকুৱা মানে লোকেল গাহৰি চাব পাৰে। এটা ফটো তুলি পুৰা খাতৰা আছে, মানে লুম চুম নাই, পুৰা বঢ়িয়া আৰু। লুম চুম বেছি নাথাকে। এইটো চাইটো এইটো ফাৰ্ষ্টটো দেখাই দিয়ে, ফাৰ্ষ্টটো দেখাই দিয়ে। পুৰা ঠেঙৰ ভাগিলে চা, পুৰা মানে পুৰা ডাঙৰ হ'ব, কম দিনত ডাঙৰ হৈ যাব মানে। এই কাষৰ ঘৰতো দেখাই দিওঁ। আমাৰ গাঁৱলীয়াত মানে এনেকুৱাই পোহে আৰু গাঁৱলীয়াত, সেইটো কাৰণে দেখা পালোঁ। ইয়াক খাৱাটো পূৰা মানে এই মেৰা আৰু এইটো কি কয়, এই মদৰ পৰা হয়, মদৰ পৰা হয় এইটো মানে মেৰা আৰু। এইফালে আছে, এইফালে এইগিলা চব বান্ধি থৈছে গাইজ। এইগিলা চব বান্ধি থৈছে গাইজ। ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে হ'ল আপোনালোকে, আৰু কমেণ্ট এটা কৰিলে হ'ল আৰু নাকি। আজিলৈ ভিডিঅ'টো এইখিনিতে, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।